নমস্কাৰ, মই ৰাহুল পাটৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বহুতে মোক সুধি আছিল মই ইনশ্বটত অসমীয়া আখৰ কেনেদৰে লিখোঁ আৰু ক'ৰ পৰানো মই ডাউনলোড কৰি লৈছোঁ আৰু কেনেদৰে অসমীয়া আখৰ ইনশ্বট এপটোত আপলোড কৰি ল'ব পাৰি। তাকে ভাবিলোঁ মই আপোনালোকক ভিডিঅ' আকাৰে কৰি দেখাই দিওঁ। আজি ভাবিছিলোঁ এডিটিঙৰো অলপ কিবা কিবি ক'ম, কিন্তু বহুত দীঘলীয়া হৈ যাবগৈ এডিটিঙৰ যদি মই দেখুৱাব লগা হয়। সেইকাৰণে ভাবিছোঁ আজি অকল মই অসমীয়া আখৰ কেনেদৰে আপোনালোকে ইনশ্বট এপত ব্যৱহাৰ কৰিব পাৰিব। বহুতেই চাগে কাইন মাষ্টাৰ ব্যৱহাৰ কৰে। কাইন মাষ্টাৰ ময়ো ব্যৱহাৰ কৰিছিলোঁ, কিন্তু তাতেই অসমীয়া আখৰ বিভিন্ন ডিজাইনৰ তাতে ব্যৱহাৰ কৰিব নোৱাৰি বাবে মই পাছত ইনশ্বট এপটোৱে ব্যৱহাৰ কৰা হ'লোঁ আৰু এতিয়া মই ইনশ্বট এপটোকে ব্যৱহাৰ কৰি আছোঁ আৰু মোৰ এইটো 1 বছৰৰ ছাবস্ক্ৰিপশ্যনো লোৱা আছে। 1 বছৰ নহয়, এইটো চাগে 2 নম্বৰ চাগে মোৰ। দেখিছেনে, ইউ আৰ অলৰেডি এন ইনশ্বট প্ৰ' মেম্বাৰ বুলি দিয়া আছে। গতিকে মই বেছি দেৰি নকৰোঁ, আপোনালোকক অসমীয়া আখৰ কেনেদৰে আপোনালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰিব মই সেইটোহে দেখাই দিম। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো ব্ৰাউজাৰ আছে ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ কি কৰিব লাগিব, চাৰ্চ বাৰত টাইপ কৰিব ফ্ৰী আছামিজ ফণ্ট ডাউনলোড। তাতে ক্লিক কৰি দিব। মোৰ আছিলে সেই গতিকে মোৰ আহি গৈছে। আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এনেদৰে বিভিন্ন ধৰণৰ আপোনালোকৰ ৱেবছাইটৰ ছাজেশ্যন দিব গুগলে। আপোনালোকে সকলোতে ডাউনলোড কৰিব পাৰিব। মই অসমীয়া GFX যিটো সেইটোৰ পৰা আপোনালোকক দেখাই দিম কেনেদৰে তাৰ পৰা ফ্ৰীকৈ ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথম যিটো লিংক তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বিভিন্ন ধৰণৰ ফণ্ট আপোনালোকে দেখাই পাব। এইবিলাক সকলোবিলাক ফ্ৰী ফণ্ট হয়। গতিকে এইবিলাক আপোনালোকে ডাউনলোড কৰি তাতে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া কেনেদৰে ডাউনলোড কৰে সেইটো দেখাই দিওঁ। খুবেই সহজ, ইমান টান নহয়। মই দেখাই দিওঁ আপোনালোকক। ঠিক আছে, মই এইটো ঠিক আছে মাইনাক বুনিয়াদী যিটো আছে মই সেইটোকে আপোনালোকক দেখুৱাই দিওঁ। ডাউনলোড মাইনাক বুনিয়াদী যিটো আছে, তললৈ আৰু আছে দেখা পাব, কিন্তু মই যিকোনো এটাই দেখুৱাই দিম। আপোনালোকে কৰি চাব আৰু কৰি চাই পাৰিলে নোৱাৰিলে কমেণ্ট বক্সত জনাই যেন। গতিকে ডাউনলোড কৰিবলৈ ডাইৰেক্ট আপোনালোকে ডাউনলোড লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অট'মেটিক ডাউনলোড লৈ লৈছে, দেখিছেনে? আৰু এইটো ফাইলটো জিপ ফাইলত ডাউনলোড হ'ব। যিহেতু জিপ ফাইলত ডাউনলোড হ'ব, আপোনালোকে এইটো আনজিপ কৰি ল'ব লাগিব। আনজিপ কেনেকৈ কৰে মই দেখাই আছোঁ। কেতিয়াবা হয়তো আপোনালোকৰ এড আহি যাব পাৰে ইয়াতে ডাউনলোডটো ক্লিক কৰাৰ লগে লগে। এই ওপৰতে এটা ক্ৰছ দেখিব, সেইটো ক্ৰছটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফাইলটো অট'মেটিক ডাউনলোড হৈ যাব। এতিয়া মই কি কৰিম, ফাইলটো জিপ ফাইলত যিহেতু ডাউনলোড হৈছে আনজিপ কৰিব লাগিব। তাৰ বাবে মই সেইটো লিংকটোত ক্লিক কৰি দিলোঁ, ওপৰৰ যিটো ডাউনলোড লিংকটো। ক্লিক কৰাৰ লগে লগে দেখিছেনে কপিটো আৰু এক্সট্ৰেক্ট ফাইলছ বুলি আহিছে। ফাইলছটো যিটো এক্সট্ৰেক্ট ফাইলছ বুলি আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফাইল মেনেজাৰটো খোলা যাব। খোলা যোৱাৰ লগে লগে জাষ্ট আপোনালোকে এই তলত দেখিছেনে এক্সট্ৰেক্ট কেনচেল মোৰ আহিছে নহয়, আপোনালোকে জাষ্ট এক্সট্ৰেক্টটো ইয়াতে ডাইৰেক্ট ক্লিক কৰি দিব। ইয়াতে দেখিছেনে এক্সট্ৰেক্টিং হৈ আছে, লগে লগে হৈ যাব, বেছি সময় নালাগে, হৈ গ'ল। এতিয়া এই ফণ্টটো, এই যিটো দেখিছেনে ফল্ডাৰটো খোলা গৈছে, ইয়াৰ যিটো আপুনি ইউনিকোডটোহে ব্যৱহাৰ কৰিব পাৰিব, বেলেগকেইটা ব্যৱহাৰ কৰিব নোৱাৰিব। মই দেখুৱাই দিম কেনেকৈ কৰে। এতিয়া মই ইনশ্বটত যাম। ইনশ্বটত গৈ আকৌ কেনেদৰে আপুনি ফণ্টটো ল'ব পাৰিব। পুৰণা ভিডিঅ' এটা এডিটিং কৰা আছিলে, বেছি দিন হোৱা নাই, 2-3 দিন হৈছে এই যিটো ভিডিঅ' আছিলে। মই সেইটোকে আপোনালোকক দেখাই দিম। যিহেতু মই ভিডিঅ'টোত কেতিয়াবা আৰু এডিটিং কৰিব বিচাৰোঁ বা কেতিয়াবা আকৌ দৰকাৰ হ'ব পাৰে, গতিকে এইটোত যাতে একো সাল সলনি নহয় তাৰ বাবে মই কি কৰিম, ইয়াতে এটা কপি কৰি ল'ম এই গোটেই সেইটো মানে এডিটিংখিনি। কপি কৰি ল'লোঁ, দেখিছেনে ওপৰতে এটা কপি হৈ গ'ল। গতিকে আগৰ যিটো আছিলে সেই তেনেকৈ থাকি গ'ল। এইটো আকৌ মই নতুনকৈ এটা কপি কৰি তাতে এডিটিংটো কৰিম। এতিয়া আপোনালোকে কি কৰিব লাগিব, যিটো টি আছে টেক্সট তাতে যাব লাগিব। তাতে যোৱাৰ লগে লগে মই আগত যিটো এডিটিং কৰাই আছিলে সেইখিনি দেখাই দিছে। এতিয়া মই আধা লিখা যি ভালপোৱা সেই লাইনটো বেলেগ এটা আখৰ দি পেলাই, যিটো নতুনকৈ ডাউনলোড কৰিলোঁ সেইটো দি পেলাই আপোনালোকক দেখাই দিম, তেতিয়া আপোনালোকে ভালকৈ বুজি পাব। তাৰ বাবে কি কৰিব লাগিব, আপোনালোকে যিটো টেক্সট যিটো এডিট কৰিব সেইটো ক্লিক কৰি ল'ব। প্ৰথমতেতো লিখিবই লাগিব, লিখাটো চাগে আপোনালোকে জানেই সকলোৱে। লিখি ল'ব, লিখি লৈ যিটো এডিট বুলি আহিছে ওপৰতে এইটো তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখিছেনে আহি গৈছে।
এইটো অহাৰ পিছত আখৰটো লিখাৰ যিটো ঘৰ সেইটো অহাৰ পিছত কি কৰিব লাগিব আপোনালোকে এই তলত যে দেখিছে যে এ যিটো সৰু হাতৰ আৰু ডাঙৰ হাতৰ সেইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে এইখিনি আপোনালোকৰ যিখিনি টেক্সট আপোনালোকে ইয়াতে গোটেই টেক্সটবিলাক দেখাই দিব, যি টেক্সট আছে আপোনালোকৰ, দেখিছেনে? এতিয়া মই কি কৰিম, এই টেক্সট যিটো নতুন টেক্সটটো ইয়াতে মই আপলোড কৰিম। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, এই ছাইডত দেখিছেনে তিনিটা আখৰ, এইবিলাকৰ ছাইডত দেখিছেনে এই দেখিছেনে এই তিনিটা, ইয়াৰে মাজৰ যিটো হয় মাজৰটোত ক্লিক কৰিব আপলোড কৰিবৰ কাৰণে। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফাইল মেনেজাৰটো খোলা যাব। খোলা যোৱাৰ লগে লগে কি কৰিব লাগিব, আপোনালোকে আপোনালোকৰ ফাইল মেনেজাৰটো ব্ৰাউজ কৰি যিটো ফাইলত আপোনালোকৰ সেইটো আহিছিলে, এইটো যিটো দেখিছেনে মাইনাক বুনিয়াদী বুলি আমি ডাউনলোড কৰিছিলোঁ, গতিকে তাত ক্লিক কৰি লৈ দেখিছেনে এই যিটো ইউনিকোড হয় ইউনিকোডটোত আকৌ ক্লিক কৰিব, যিটো ফল্ডাৰ ইউনিকোড তাতে গৈ চাব আহিব। দেখিছেনে এইটো হৈছে আপোনাৰ ইটালিকটো অলপ বেকাটো, আৰু সিটো চাগে বল মানে চিধা হ'ব চাগে, তো সেইটোকো মই আপলোড কৰি দেখাই আছোঁ। দেখিছেনে এইটো দিলোঁ, এইটোত মই আৰু এটা ইউনিকোড একেই হয়, এটা বল্ড আৰু ইটালিক যে দুটা থাকে যে সেইটোৱে হ'ব। গতিকে আকৌ মই সেই একেই প্ৰচেছ, এইটোত ক্লিক কৰিলোঁ, আকৌ সেই ছাইডৰ এইটো আপলোডটোত ক্লিক কৰিলোঁ, আকৌ মই ইয়াতে গ'লোঁ, গৈ দেখিছেনে দিছ তাতে গৈ আপোনালোকক আকৌ ৰিচেণ্টত গৈ ফাইল নম্বৰ আহিলে, অহাৰ পিছত কি কৰিব লাগিব, আকৌ ইউনিকোডত যাব, এইটো চাওক দেখিছেনে এইটো চিধা আৰু এইটো বেকা। ইমান টান নহয়। এতিয়া আপোনালোকে এইটো আহি গ'ল, সেইটোৱে ইমান টান নহয়, আপোনালোকে পাৰিলে নাই বাকী ইফেক্টবিলাক যে মই দিওঁ যে আখৰৰ, সেইবিলাক চাব পাৰে। ইয়াৰ বাবে আপোনালোকে ছাইডতে যিটো দেখিছেনে এইটো ঘৰটো, এইটো ট্ৰেনজিশ্যনবিলাক আছে ইয়াতে। প্ৰথম যিটো বেছিক বুলি আছে, বেছিকখিনি গোটেইখিনি চাগে ফ্ৰী ভাৰ্চনত উপলব্ধ আছে, কিন্তু তলৰখিনি চাগে প্ৰ' ভাৰ্চনত আছে। এতিয়া যিহেতু মই প্ৰ' ইউজ কৰি আছোঁ, গতিকে মই ক'ব নোৱাৰিম কোনখিনি আছে নাই সঠিককৈ, কিন্তু ওপৰখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বুলি মই জানো, তলৰখিনিও হয়তো প্ৰ' মেম্বাৰৰ কাৰণে আছে। গতিকে সিমানে এইবিলাক ট্ৰেনজিশ্যনবিলাক চাব পাৰে কেনেদৰে আহে, দেখিছেনে ধুনীয়া ধুনীয়া ট্ৰেনজিশ্যন দিছে আজিকালি। বেছি দিন হোৱা নাই এইবিলাক আপডেট কৰা, প্ৰথমতেতো এইকেইটাই আছিলে, এইকেইটাই আছিলে, পাছতহে এই বেছি দিন হোৱা নাই এইকেইটা দিছে। গতিকে সিমানে, আপোনালোকে চেষ্টা কৰি চাওক, চেষ্টা কৰি চাই পাৰিলে নোৱাৰিলে মোক জনাব। আৰু আপোনালোকৰ যদি আৰু কিবা জানিব লগা আছে সুধিব কমেণ্ট বক্সত। ধন্যবাদ।